নমস্কাৰ। আজি মই আপোনালোকৰ বাবে অন্য এটি লেখা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে শুনি ভাল পাব। লেখাটোৰ শিৰোনাম হৈছে ভালপোৱাৰ মিছা প্ৰতিশ্ৰুতিৰে বিশ্বাসঘাতকতা। লেখাটো লিখিছে শেৱালী শৰ্মাই আৰু পাঠ কৰিছোঁ মই দীপশিখা ৰাজকোঁৱৰে। শুকুলা ডাৱৰৰ বিশাল আকাশৰ তলত থমকি ৰ'লোঁ। শালি জালি অহা বতাহে তোমাৰ নামতে শিহৰণ জগালে। ভালপোৱাৰ সেই মধুৰ কথাবোৰ এতিয়া মিছা প্ৰতিশ্ৰুতিৰ ৰূপ। তুমিয়ে জ্ঞানৰ পোহৰৰ পথত সাহসৰ বাট দেখুৱাইছিলা। এতিয়া আন্ধাৰৰ পথত অকলশৰীয়াৰ বাট দেখুৱাইছা। কাষলৈ আহি কিয় সপোনৰ পথ দেখুৱাইছিলা? বিশ্বাসৰ কোমল হৃদয়খনিত আঘাতৰ হেঁচা দিলা কিয়? ভালপোৱাৰ সঁচা নৈখনিত মিছা প্ৰতিশ্ৰুতিৰে বিশ্বাসঘাতকতা। এদিন তুমিয়েইতো আছিলা মোৰ জীৱনৰ স্বপ্নময় ঠিকনা। আজি মই সংগীবিহীন, আশাৰ কাৰে ভাঙি চুৰমাৰ। অতীতৰ সেই মধুৰ সপোন, এৰি অহা প্ৰেমৰ দাপোন, বাগৰি যায় দুগালে চকুলো দুধাৰি। সন্মুখত স্মৃতিৰ শ্মশান, নিথৰুৱাজনী।